হয় যে ঘোষণা কৰা হৈছে বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী মই পুনৰবাৰ কৈছোঁ যে ঘোষণা কৰা হৈছে যে বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী আগন্তুক 1 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈকে অনুষ্ঠিত হ'ব বিশেষ মেট্ৰিক পৰীক্ষা 1 অক্টোবৰৰ পৰা পুৱা 9 বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব ইংৰাজী বিষয় পৰীক্ষা 4 অক্টোবৰত অনুষ্ঠিত কৰা হ'ব গণিত বিষয় পৰীক্ষা 8 অক্টোবৰত অনুষ্ঠিত কৰা হ'ব বিজ্ঞান বিষয় পৰীক্ষা যে এইবোৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা চলিব বুলি জানিব পৰা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পাছত অনুষ্ঠিত হ'ব এই পৰীক্ষা এক গুৰুত্বপূৰ্ণ আলোচনাত সেৱা এই সিদ্ধান্ত গ্ৰহণ কৰিছে উল্লেখযোগ্য মেট্ৰিক পৰীক্ষাৰ সন্দৰ্ভত প্ৰদৰ্শন ছাত্ৰ সন্থা চমুকৈ আছুৰ প্ৰতিনিধি বৰ্গ আৰু লগতে সেৱাৰ অধ্যক্ষ আৰু সচিবৰ সৈতে অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক এই বৈঠকত উপস্থিত আছিল আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সংস্কৃতি হিন্দী ফাৰ্চী আৰবী বুৰঞ্জী ভূগোল কম্পিউটাৰ বিজ্ঞান হোম সায়েন্স আদি বিষয় পৰীক্ষাসমূহ 9 অক্টোবৰৰ পৰা অনুষ্ঠিত কৰা হ'ব আনহাতে 11 অক্টোবৰৰ পৰা এছামিজ অৰ্থাৎ MIL পৰীক্ষা অনুষ্ঠিত কৰা হ'ব মই এইবোৰ কথা পুনৰবাৰ কৈ আছোঁ যে 1 অক্টোবৰৰ পৰা 9 বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব ইংৰাজী বিষয় পৰীক্ষাসমূহ 1 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈকে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি জানিব